নমস্কাৰ, মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই যাত্ৰা আৰম্ভ কৰিছোঁ বৰদোৱালৈ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে অসমীয়া নৱবৰ্ষৰ লগতে বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ। আজি হ'ল বহাগ বিহুৰ তৃতীয়টো দিন, অৰ্থাৎ গোঁসাই বিহু। সেয়েহে দেউতা, মা আৰু মই মিলি আহি বৰদোৱা পালোহি। এয়া হ'ল বৰদোৱাৰ আদৰণি গেট। এনেদৰেই আমি আহি পালোহি বৰদোৱাৰ শলগুৰি সত্ৰ। আহি পাই দেখিলোঁ ইয়াত এটা বেলেগ নিয়ম, মানে বহাগ বিহুৰ দ্বিতীয় দিনাখনেই এওঁলোকে গোঁসাই বিহু পাতে আৰু তৃতীয় দিনা মানুহৰ বিহু। মানুহ বিহুৰ দিনা তেওঁলোকে হাতে হাতে হালধি লৈ ঘৰে ঘৰে হুঁচৰি গোৱাৰ দৰে ঘূৰে আৰু গাত বোকা ছটিয়াই সকলোৱে বোকা সানে। এইদৰে সকলোৱে ধেমালি কৰে। আহি পৰিৱেশটো দেখি বৰ ভাল লাগিল। ঢোল পেঁপা বজাই সকলোৱে নাচি ইমান আনন্দ উল্লাস দেখি মনটো ভাল লাগি গ'ল। এনেদৰেই আমি আহি পালোহি বৰদোৱা। এয়া হৈছে বৰদোৱাৰ প্ৰৱেশ দ্বাৰ। এইখন অৱশ্যে মূল দুৱাৰ নহয়, কিন্তু আমি এইফালেদি আহিলোঁ। বৰদোৱাখন আগতকৈ বহুত সলনি হ'ল, নতুনকৈ বহুত কাম হ'ল। নতুনকৈ বনোৱাৰ পৰা বৰদোৱালৈ অহাই হোৱা নাছিলে। বৰদোৱাৰ ভিতৰলৈ গৈ কি কৰিলোঁ সেইখিনি চাবলৈ পাব মোৰ পিছৰটো ভিডিঅ'ত। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।